খুৰা আপোনালোকৰ ককাই ভাই কিমান আছিল? 5জন আছিলে, বৰ্তমান এতিয়া 2জন আছে। যোনকেইজন ককাই ভাই আপোনাৰ ঢুকালে তেওঁলোকৰ ল'ৰা ছোৱালী কিমানকে আছে? এজনৰ এজনী ছোৱালী আছে, বাকী এজনৰ 4জনী আছে। কি কাম কৰে ভতিজা ভতিজীক টকা পইচা দি সহায় কৰিবলৈ? ক'ৰবাত হাজিৰা মাজিৰা লাগাওঁ আৰু হাজিৰা কৰি কি কৰি ক'ৰবাত 2 এটকা কমাওঁ, সেইখিনিকে দিব লগা হয় আৰু ঘৰখন চলাব লগা হয়। এতিয়া ইজনী যেনিবা গ'ল, সিজনীও মাক বাপেকে নাহিছিলে, কালি সি বিয়াৰ কি কৰি তুলি পঠিয়ালোঁ আৰু হেৰি কৰি ভাই ককাই সি মোৰ এই 2জন ল'ৰাই মুঠতে সেইখিনি সহায় কৰি কি কৰি মুঠতে এইখন চলালোঁ আৰু। দেউতা কিমান সময়ত ঢুকাইছিলে তোমালোকৰ? দেউতা 2011 চনত। 2011 চনত দেউতাক ঢুকাইছে। আৰু মা কেতিয়া ঢুকালে? সেই দেউতাৰ 9 মাহত মা ঢুকাইছে। দেউতা ঢুকোৱাৰ 9 মাহৰ পিছতেই তাইৰ মাকো ঢুকাইছে। আপোনালোকে এবাৰ অনুমান কৰক 4গৰাকীকৈ ছোৱালী মাক দেউতাক নোহোৱাকৈ কেনেকুৱা ধৰণৰ চিটুৱেশ্যনৰ মাজত তেওঁলোকে কিমান ষ্ট্ৰাগল কৰি আজি এইটো অৱস্থা পাইছেহি। চোকা ছোৱালী হয়, পঢ়াৰ সময়ত তোমাৰ কি কি ধৰণৰ অসুবিধা আছিল? অসুবিধা হৈছিল বহুত। এতিয়া গাড়ীত অহা যোৱা কৰোঁতে টকা পইচাৰ ক্ষেত্ৰত, লগতে আমাৰ কিতাপ বহি কলম কিনাবোৰতো বহুত অসুবিধা হৈছিল। তেনেদৰে বহুত, লগতে আকৌ ঘৰখন চলিবলৈ লাগে। এফালে কিতাপ কলম মিলে আকৌ ঘৰখন চলিবলৈ অসুবিধা হয়। চব ফালৰ পৰা মানে অসুবিধা হৈছিলে। দাদাইদেউ তেনেকে অকলে কোনফালৰ পৰা দিবৰ কাৰণে অসুবিধা হৈছিলে। প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক দি আছো, যিটো যদি সুবিধা পাওঁ সেইটো। আৰু কিবা ধৰণৰ যদি তুমি স্কলাৰশ্বিপ পোৱা তেতিয়াহ'লে নিশ্চয় তোমাৰ কোচিং টচিং বা এই গাঁওখনৰ পৰা বাহিৰলৈ ওলাই কিবা এটা পঢ়াৰ সুবিধা লাভ কৰিবা। নিশ্চয় সুবিধা হ'ব যদি তেনেকে যদি স্কলাৰশ্বিপ এটা পাওঁ। মই আছো বৰ্তমান ৰঙাগড়া গাঁও। অফিচিয়েলি এই গাঁওখনক জনা যায় 1 নং বৰপথাৰ গাঁও বুলি। আৰু তাৰে এটা পৰিয়ালৰ সৈতে মই কথা পাতিবলৈ আহিছো। মই প্ৰথমতে মোৰ সন্মুখত দেখি থকা ভণ্টি কেইগৰাকীক চিনাকি কৰাই দিব বিচাৰিছো। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বৰ্ণালী সোণোৱাল। কোন ক্লাছলৈ পঢ়িলা? মই গ্ৰেজুৱেশ্যন কৰিলোঁ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী অৰ্পিতা সোণোৱাল। পঢ়ি আছা? নাই পঢ়া। 9 পঢ়িলা। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰীমতী চুম্পী সোণোৱাল। কোন ক্লাছত পঢ়ি আছা? BA ছেকেণ্ড চেম। BA ছেকেণ্ড চেমিষ্টাৰ পঢ়ি আছা। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী মুনমণি সোণোৱাল। পঢ়ি আছে নে? নাই পঢ়া। আৰু ভণ্টি আৰু আছে তোমালোকৰ ভণ্টি? এইখন ঘৰৰ এগৰাকী মূল ব্যক্তিলৈ মই আপোনালোকক চিনাকি কৰাই দিছো। খুৰা আপোনাৰ নামটো? নামটো হৈছে দীপান্ত সোণোৱাল। দীপান্তৰ সোণোৱাল। খুৰা আপোনালোকৰ ককাই ভাই কিমান আছিল? 5জন আছিলে, বৰ্তমান এতিয়া 2জন আছে। 5জনৰ ভিতৰত 2জন আছে আৰু বাকী 3গৰাকী ঢুকালে। যোনকেইজন ককাই ভাই আপোনাৰ ঢুকালে তেওঁলোকৰ ল'ৰা ছোৱালী কিমানকে আছে? এজনৰ এজনী ছোৱালী আছে, বাকী এজনৰ 4জনী আছে। এতিয়া ধৰক এই ঘৰখনৰ খৰচা পাতি বা গোটেইবোৰ মেনেজমেণ্টৰ ক্ষেত্ৰত আপুনি চাব লগা হয়নে? কেনেকে মেনেজ হয় বাৰু ইমানবোৰ খৰচা পাতিবোৰ? সৰু সুৰা কৰ্মক্ষেত্ৰত যোগাযোগ কৰি আছো আৰু বৰ্তমান কৰি আছো আৰু। এইটো এটা খুবেই লেখত ল'বলগীয়া বিষয়, কাৰণ এইখন ঘৰৰ 5জনকৈ ককাই ভাই থকাৰ প্ৰায় 3গৰাকীয়ে ঢুকাইছে, 3জন ব্যক্তিয়ে ঢুকাইছে। গতিকে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে আজি তেওঁলোকে স্কুল কণ্টিনিউ কৰি আছে, কিছুমানে কৰিব পৰা নাই। তো ইয়াৰ মূল কাৰণটো কি? কাৰণ সৰ্বশিক্ষা আঁচনিয়ে সকলোবোৰ বস্তু ঢুকি নাপায়। মই বাৰে বাৰে কৈ আছো, স্কুলত থকা সময়ত আমি স্কুলৰ পৰা খোৱা পানী, কাপোৰ, ইউনিফৰ্ম সকলোবোৰ পাওঁ। কিন্তু ঘৰত অহাৰ পাছত সেই ল'ৰা ছোৱালীবিলাকৰ কি অৱস্থা হয়, তেওঁলোকে ঘৰৰ চৌহদৰ মাজত কেনেকুৱা ধৰণৰ সমস্যাৰ মাজে তেওঁলোকে কটাব লগা হয়, সেই কথাবোৰ আমি পাতিবলৈ যত্ন কৰোঁ। বৰ্ণালী, পঢ়াৰ সময়ত তোমাৰ কি কি ধৰণৰ অসুবিধা আছিল? অসুবিধা হৈছিল বহুত। এতিয়া গাড়ীত অহা যোৱা কৰোঁতে টকা পইচাৰ ক্ষেত্ৰত, লগতে আমাৰ কিতাপ বহি কলম কিনাবোৰতো বহুত অসুবিধা হৈছিল। তেনেদৰে বহুত, লগতে আকৌ ঘৰখন চলিবলৈ লাগে। এফালে কিতাপ কলম মিলে আকৌ ঘৰখন চলিবলৈ অসুবিধা হয়। চব ফালৰ পৰা মানে অসুবিধা হৈছিলে। দাদাইদেউ তেনেকে অকলে কোনফালৰ পৰা দিবৰ কাৰণে অসুবিধা হৈছিলে। আৰু বৰ্তমান কি কৰি আছা তুমি? বৰ্তমানে ওচৰতে স্কুল এখনতে অলপ জড়িত হৈ আছো। আৰু তোমাৰ মা দেউতাৰ অনুপস্থিতিত তোমাৰ খুৰা খুৰীয়ে তোমাৰ মা দেউতাৰ ৰূপ লৈছে ধৰা, এই ক্ষেত্ৰত তুমি কেনেকে ধন্যবাদ দিবা খুৰা খুৰীক? মা দেউতাৰ নোহোৱাৰ পৰা বা খুৰা খুৰীহঁতে সম্পূৰ্ণ দায়িত্ব লৈছে। মা দেউতা যে নাই সেইটো অনুভৱ হ'বলৈ দিয়া নাই আমাক। যিটো প্ৰয়োজন হৈছে দিছে, পাৰিছে পৰাটো আমাক সকলোবোৰ দিছে, খৰচ পাতি। মই ভণ্টিহঁতৰ লগত কথা পাতো। তুমি কোন BA ছেকেণ্ড চেমিষ্টাৰ পঢ়ি আছা? হয়। পঢ়ি থকা অৱস্থাত তোমাৰ টকা পইচা নিশ্চয় অসুবিধা হয়?
তেনেকেতো অসুবিধা নাপাওঁ, বাহঁতে খুজিলে দিয়ে। বাহঁতে দিয়ে। পঢ়াৰ বাহিৰে আৰু তুমি কি কি কৰা? মই এনেকৈ NCC ক্লাছ হয় দেওবাৰে, NCC ক্লাছলৈ যাওঁ। ৰাতিপুৱা ফিল্ডলৈ দৌৰিবলৈ যাওঁ। ইমান কেইগৰাকী ল'ৰা ছোৱালী তো কোনো ধৰণৰ স্কলাৰশ্বিপ নোপোৱাকৈ ইমানখিনি পঢ়া তেওঁলোকে কৰিলে, তো এইটো ক্ষেত্ৰত যদি তেওঁলোকে যদি কিবা ধৰণৰ স্কলাৰশ্বিপ এটা যদি আমি ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা হওক, আমাৰ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল ফালৰ পৰাই হওক, বা নতুবা আমাৰ বিধায়কৰ পৰাই হওক, যিকোনো বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হ'লেতো আৰু ভাল কথা, যিকোনো এটা ক্ষেত্ৰত যদি স্কলাৰশ্বিপ তেখেতসকলে যদি পোৱাহেঁতেন, তো পঢ়া শুনাত নিশ্চয় বহুত সুবিধা হ'লহেঁতেন। বহুত সুবিধা পালোহেঁতেন। তেতিয়া আমাৰো অকণমান অসুবিধাটো নহ'লহেঁতেন। আমাৰ এতিয়া চবফালে চিন্তা কৰিব লগা হয়, এইফালে ঘৰৰ কাৰণে চিন্তা কৰিব লগা হয়। আমিও বাৰু সংসাৰ বাৰু কৰিলোঁ। তুমি কেনেকুৱা ধৰণৰ কি কাম কৰে বাৰু? মই এনেই বাহিৰতে ক'ৰবাত মিস্ত্ৰী কাম কৰি ফুৰোঁ, ক'ৰবাত এনেই মিস্ত্ৰী এনেকেই লাগি ফুৰোঁ আৰু কেতিয়াবা নাপাওঁ, ঘৰতে বহি থাকিব লাগে। এনেকৈ চলি আছোঁ আৰু চবে মিলাই পিটি আৰু এনেকৈ বাহিৰতো নহ'লে আমাৰ নহ'লে এনেকেই মিলাই মেলি চবেও কাৰো অসুবিধা নোপোৱাকৈ সেনেকৈ থাকোঁ আৰু। পঢ়াত যদি মন থাকে, একচুৱেলি কোনো এটা বস্তুৱে হেঙাৰ হ'ব নোৱাৰে বুলি কয়। সেইটো কথা তেওঁলোকে প্ৰমাণ কৰিছে। কিমানবোৰ কিতাপ চাওক, সিহঁতে পঢ়ি ভাল পায়, কিতাপ পঢ়ে, আৰু এইখিনি তেওঁলোকৰ প্ৰশংসা পত্ৰ হয়। এইটো হায়াৰ ছেকেণ্ডেৰী হয়, এখন সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই দিয়া হয়, এখন ডুমডুমা মহাবিদ্যালয় হয়, ডাঙৰি আঞ্চলিক ছাত্ৰ সন্থাৰ হয়, সেইফালে আৰু অভিনন্দন পত্ৰ আছে। আৰু এইখিনি পেইণ্টিংছ, এইখিনি সৰু ভণ্টিয়ে কৰা এইবোৰ। সৰু ভণ্টিয়ে ডুমডুমা কলেজৰ মিছ বেষ্ট ফ্ৰেছাৰ্ছত পাইছিল। বেষ্ট ফেচাৰ্ছ তাই পাইছে। তো এইখিনি য়ং টেলেণ্টছ আৰু এই ৰুৰেল টেলেণ্টছবিলাকক এটা প্লেটফৰ্ম দিয়াটো খুবেই দৰকাৰ। লগতে বিশেষকৈ এই আৰ্থিক অনুদানটো, পেৰেণ্টলেছ ষ্টুডেণ্টছবিলাকৰ বাবে আৰ্থিক অনুদানটো ইমানেই প্ৰয়োজন হৈ পৰিছে, আৰু এই ক্ষেত্ৰত আপোনালোকে ভুক্তভোগী পৰিয়ালৰ মতামতো আপোনালোকে শুনিলে। গতিকে চৰকাৰে এই কথাটো বিবেচনা কৰাটো খুবেই দৰকাৰ। দিছে, চৰকাৰে নকৰা নহয়, চৰকাৰে যথেষ্টখিনি কৰিছে। এটকাৰ পৰা আদি কৰি 1000 টকা, লাখ টকালৈকে আঁচনিও ৰাখিছে। কিন্তু এই কথাটো এবাৰ মই চৰকাৰক পুনৰবাৰ বিবেচনা কৰিবৰ কাৰণে অনুৰোধ থাকিব। আপোনালোকেও এই বিষয়টো যিমান পাৰি সিমান শ্বেয়াৰ কৰিব। আৰু মই জানো মোৰ সৈতে ষ্টুডেণ্টছ আছে, মোৰ সৈতে ৰাইজ আছে। যদিহে আমি ভৱিষ্যতে এটা ষ্ট্ৰং এটা জেনেৰেশ্যন ক্ৰিয়েট কৰিব বিচাৰোঁ, আমাৰ উঠি অহা চামটোৱে যাতে আৰু ষ্ট্ৰং হয় শিক্ষাৰ ক্ষেত্ৰত, আৰু যদি নেক্সট আনন্দৰাম বৰুৱা যদি আমি বিচাৰোঁ, তেনেহ'লে এই বিষয়টো আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰিব।